এই মুহূৰ্তত দিবলৈ ওলাইছে যুদ্ধৰ বিগ ব্ৰেকিং আপডেট। ইৰাণৰ তেহৰান চহৰত ড্ৰোন ষ্ট্ৰাইক কৰা হৈছে। আমেৰিকাই ইতিমধ্যে ড্ৰোন ষ্ট্ৰাইক কৰিছে আৰু ডনাল্ড ট্ৰাম্পে ৰাতিপুৱাৰ ভাগত টুইট যোগে উল্লেখ কৰিছে যে ইৰাণৰ তেহৰানত যি ড্ৰোন ষ্ট্ৰাইক কৰা হৈছে, ড্ৰোন ষ্ট্ৰাইকৰ ফলত ইৰাণৰ যি সেনাধ্যক্ষ আছিলে, সেনাৰ প্ৰধান আছিলে, তেখেতৰ মৃত্যু হোৱা বুলি ইতিমধ্যে ঘোষণা কৰিছে আমেৰিকাৰ ডনাল্ড ট্ৰাম্পে টুইট যোগে। আৰু IDFে মঙলবাৰে সমগ্ৰ তেহৰান ৱাজিজ চেক পইণ্টক লক্ষ্য কৰি কেইবাটাও ড্ৰোন নিক্ষেপ কৰে, ড্ৰোন ষ্ট্ৰাইক কৰে। ইয়াৰ ফলত 5,000 সেনা আৰু 1900 নাগৰিকৰ কৰুণ মৃত্যু হয়। আৰু ইৰাণৰ পুলিচ ইণ্টেলিজেন্স চিফ গোলাম ৰেজিয়ান, মিলিটাৰী চিফ বেচিছ কমাণ্ডাৰ গোলাম ৰেজা চুলেইমানী আৰু ছিকিউৰিটি চিফ নাজিৰানী, এইসকল আটাইকেইজন চিফ মুখ্য ব্যক্তি ড্ৰোন ষ্ট্ৰাইকৰ ফলত কৰুণ মৃত্যুক সাৱটি লয় বুলি জনা যায়। আৰু যোৱা সপ্তাহৰ ইৰাণৰ ৰাজধানী যিটো কেপিটেল চিটি, ৰাজধানী চহৰ, সেই চহৰখনত 4টা চেক পইণ্টত ইজৰাইলৰ ধাৰাবাহিকভাৱে আক্ৰমণ আৰু ইয়াৰ ফলত কেইবাজনো নিৰাপত্তাৰক্ষী নিহত হৈছে বুলি উল্লেখ কৰা হৈছে। আৰু ইৰাণে অতি কম সময়ৰ ভিতৰতে ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব বুলি আকৌ হুংকাৰ প্ৰদান কৰিছে। আমেৰিকা আৰু ইজৰাইলক আকৌ ইয়াৰ প্ৰত্যুত্তৰ দিব আৰু এই যে ড্ৰোন ষ্ট্ৰাইক কৰিছিলে, ইয়াৰ পৰিণাম আমেৰিকা আৰু ইজৰাইলে ভুগিব লাগিব বুলি আকৌ হুংকাৰ প্ৰদান কৰিছে ইৰাণৰ ফালৰ পৰা। ইণ্টাৰনেশ্যনেল নিউজ ডেস্ক ৰিপৰ্ট, নিউজ লাইভ, আইমা।